কোভিড-19 আক্ৰান্ত হৈ কলাগাঁও নগৰৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনৰ সভাপতি অমৃত ডেকাৰ দেহাৱসান। দল সংগঠন লোক প্ৰকাশ। যোৱা 18 জুলাইত কোভিড-19 আক্ৰান্ত বুলি চিনাক্ত হোৱা অমৃত ডেকাৰ আজি দেহাৱসান ঘটে। বালিপুতা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, প্ৰধান শিক্ষক তথা মঙলদৈ জিলাৰ কৰ্মচাৰী পৰিষদৰ সদস্য, লগতে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ ৰাজ্যিক সদস্য, মঙলদৈ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ পৰীক্ষা সম্পাদক হিচাপে কৰ্ম কৰি অৱশেষত মহামাৰী কোভিড-19 আক্ৰান্ত হৈ মৃত্যু সাৱটি ল'ব লগা হয়। এইজনে শিক্ষাবিদ সমাজ সেৱকে বন্যাত অঞ্চল পৰিদৰ্শন কৃষক মুক্তি সংগ্ৰাম সমিতি ওদালগুৰি জিলা শাখাৰ। কৰোনাৰ আতংক মান নোযাওঁতে জনগণক জুৰুলা জুকুৰা কৰি পেলাইছে অসমৰ বানপানী সমস্যাই। অৱশ্যে এয়া কোনো নতুন কথা নহয়, বছৰে বছৰে ৰাইজে ভোগ কৰি অহা নৈমিত্তিক পৰিঘটনা। আজি বন্যাত অঞ্চলসমূহ পৰিদৰ্শন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ওদালগুৰি জিলা শাখাৰ সমিতিৰ সম্পাদক পংকজ অসমীয়াৰ নেতৃত্বত সমিতিৰ এটা দলে। উক্ত দলটি কলাইগাঁৱৰ গেৰুৱা নোৱা নৈ মথাউৰি ছিঙি ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি ওদালগুৰি জিলাই নোৱা নৈৰ বান আৰু খহনীয়া ক্ষতিগ্ৰস্ত ৰাইজক অতি সোনকালে উচিত ক্ষতিপূৰণ, স্থায়ী সংস্থাপন আৰু নোৱা নৈৰ ভঙা মথাউৰি অংশ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ ৰাজ্য চৰকাৰৰ লগতে স্থানীয় সাংসদ দিলীপ শইকীয়া, বিধায়ক মহেশ্বৰ বড়োক দাবী জনায়। কলাইগাঁৱৰ পৰা ৰিপৰ্ট অৰূপ বড়ো, নিউজ 24 বড়োলেণ্ড। এয়া হ'ল কলাইগাঁও সমষ্টিৰ অন্তৰ্গত গেৰুৱা গাঁৱৰ গেৰুৱা নদী কাষৰ কল্পনা নমুহূৰ্তৰ ঘৰ। আপোনালোকে ঘৰৰ অৱস্থা দেখিলে গম পাব। এইটো হ'ল ওচৰতে হ'ল নোৱা নৈ। এই নোৱা নৈৰ বানে প্ৰত্যেক বছৰে এই কল্পনা নমুদাস তথা এই অঞ্চলৰ মানুহখিনিক ক্ষতিগ্ৰস্ত কৰি আহিছে। আৰু তেওঁৰ ঘৰৰ ওচৰতে ইয়াৰ ঘৰৰ কাষিৰ ওচৰতে বানে ভাঙিছে। আজি 3 বছৰ আগৰ পৰা বানে ভাঙি আছে। কিন্তু পৰিতাপৰ কথা, ইয়াত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আছে। তেওঁৰ আগতে আছিল আকৌ বিজেপিৰ ৰমেন ডেকা। তাৰ আগতে ইয়াৰ আগতে বৰ্তমানৰ কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো। তাৰ আগত আছিল এজিপিৰ মুকুন্দৰাম চৌধুৰী। তাৰোপৰি আছে জগদীশ চৰকাৰ, যি আমাৰ মডেল BTCৰ কথা কোৱা যায়। সেই মডেল BTC EM যিগৰাকী ব্যক্তি 17 বছৰ ধৰি এই অঞ্চলত জনপ্ৰতিনিধি হৈ আছিল। তেওঁলোকক কাৰো আচলতে এনেকুৱা পৰিয়ালবিলাকৰ চকুত পৰা নাই আজিলৈকে। তেওঁলোকে এনেকুৱা এটা জৰাজীৰ্ণ ঘৰত এগৰাকী বিধৱা মহিলাই তেওঁৰ 2টি সন্তানক পঢ়ুৱাই শুনুৱাই ৰাখিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা আজি ইমান বানপানী হৈ যোৱাৰ পাছতো তেওঁলোকৰ কোনো ধৰণৰ সাহায্য চৰকাৰৰ ফালৰ পৰা অহা নাই। প্ৰত্যেক বছৰে বানে ক্ষতিগ্ৰস্ত কৰে। এওঁৰ কষ্ট কৰি পথাৰ খেতি কৰিছিল। খেতিখিনি কৰাৰ পাছতো সেই খেতি বালিয়ে পুতি পেলালে। কিন্তু তেওঁলোকক কোনো ধৰণৰ সাহায্য চৰকাৰে এতিয়ালৈকে দিয়া নাই। আমি ইয়াৰ পৰা চৰকাৰ আহ্বান জনাইছোঁ, এওঁলোকৰ দৰে কল্পনা নমুদাসৰ দৰে পৰিয়ালবিলাকৰ প্ৰতি চৰকাৰ চকু দিয়ক। তেওঁলোকে কেৱল এটা কৰোনা মহামাৰীক লৈ ব্যস্ত থাকি অন্য এই যে জীয়া ছবিবিলাক বানত ক্ষতিগ্ৰস্ত, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত বা অন্য এই জীয়া ছবিবিলাক আওকাণ কৰি আছে। সেইকাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, স্থানীয় প্ৰশাসনক আমি আহ্বান জনাইছোঁ, এওঁলোকৰ দৰে ব্যক্তিসকলক চৰকাৰে উচিত ক্ষতিপূৰণ দিয়ক। তেওঁলোকৰ যি ক্ষতি হৈছে এই ক্ষতিৰ ক্ষতিপূৰণ দিয়ক আৰু তেওঁলোকক স্থায়ীভাৱে বসবাস কৰা একোটাকৈ বাসস্থানৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা চৰকাৰলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। কি হ'ল? আমাৰ এইখিনি ৰাইজে বান্ধা হ'ল। ৰাইজে বান্ধাৰ পিছত আমাৰ পূৰ্বেও অলপ সহায় দিয়া নাই। এতিয়া আমি কিমান কষ্ট পাই খাইছোঁ, কিবা চাহ খাইছোঁ অলপ। তেনেকুৱা দিনটো দিছোঁ, ভাত বনোৱা জেগা নাই, পানী দি একদম উতলাই লৈ গৈছে পানীয়ে পানী। ইফালে ধান খেতি আছে, ধান খেতি চব একদম পুতি পেলাইছে। পুতি পেলাই আমি এতিয়া কি কৰিম, তেনেকুৱা অৱস্থা হৈছে। ইয়াতে চাইকেলৰ অফিচতে গৈছিলোঁ। চাইকেলৰ অফিচত গৈছিল, যাওঁতে কি কৈছে চক্ৰৰ বিষয়ে? তাতেও কৈছি, মই কৈছো যে ছাৰ অলপ চাবা লাগছিল যায়, আমাৰ ঘৰখন একদম পানীৰ ডুবি আছে। ছাৰে ক'লা যে চাইছো মই, সেই আধা কিলোমিটাৰ অন্তৰকে চাইছো নহয়, সেয়ে চাৱা। খাদ্য খানা একোৱে দিয়া নাই আমাক, চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাই। কোনোবাই চৰকাৰৰ খবৰ ল'ব আহিছে নে নাই? আমাৰ MLA হওক বা এই আগতে যি জগদীশ চৰকাৰ আছিল আগতে, কিন্তু জগদীশ চৰকাৰ MP কোনো অহা নাই আগতে। এতিয়া এটা কাম ধুচি ফালে, সেইটো কাম ধৰোতে
কিবা কিবি মানুহ আহি আছে অ এগিলা কিন্তু চাই আছে আপোনালোকৰ এইবিলাক খবৰ লোৱা নাই আৰু খবৰ লোৱা নাই তাৰপিছত এইটো এনেই ভাঙা কেইবছৰ হ'ল বুলি কৈছে 3 বছৰ হ'ল 3 বছৰ ধৰি এনেকৈ আৰু এনকে পানী খাই আছো আমি অ এই বাৰিষা আহিলে পানী খাব লাগে এতিয়া কিবা ক'ব নেকি চৰকাৰ বা হেৰি কিবা ক'ব নেকি কৈ লাভ নাই যদি ক'ব নেকি কিবা এটা চৰকাৰৰ পৰা কিবা সহায় যদি আমাক দিয়ে তেতিয়া আমি ভাল পাওঁ অ আৰু মাথাউৰিটো যাতে ভালকে বনাই দিয়ে আমাক এনেকুৱা হেৰি ৰাইজৰ কষ্ট আমি সহ্য কৰিব নোৱাৰি বহুত কষ্ট হ'ল আমাৰ এই বালি মথাতে আধা মৰা হৈ গৈছে আমাৰ ৰাইজ মথা সেইটোৱেতো কি কৰিব আৰু কাম কৰি খাওঁ মানুহ চব এয়া হাজিৰা পাই আছো আমি হেৰি হৈ গৈছে খেতি বা হাজাৰ হাজাৰ বিঘা আমাৰ নিজৰ